5,770 ষ্টুডেণ্টক ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড দিয়া হৈছে আৰু এই প্ৰগ্ৰাম কোকৰাঝাৰ ছায়েন্স কলেজত কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ কাৰণে ৰখা হৈছে আৰু সমগ্ৰ অসমত আজি এইখিনি ষ্টুডেণ্টক স্কুটি দিয়াৰ কাৰণে ঠিক কৰা হৈছে। মই প্ৰথমতে যিসকল ষ্টুডেণ্টে ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড পাবলৈ সক্ষম হৈছে সেই সকলক কংগ্ৰেচুলেশ্যন জনাইছোঁ। তেখেতসকলৰ জীৱনৰ যি লক্ষ্য সেইটো সফল হওক, তেখেতসকলৰ সকলোৱে ভাল কেৰিয়াৰৰ গৰাকী হ'বলৈ সক্ষম হওক, ইয়াৰ কাৰণে মই তেখেতসকললৈ শুভেচ্ছা জনাইছোঁ আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সেই ছাত্ৰ ছাত্ৰীসকলক যাতে নিজৰ নিজৰ লক্ষ্যত সফল হ'বলৈ সহায় কৰে। অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই বহুতখিনি ডাঙৰ এটা কাম, যিটো নেকি ইয়াত বহুত ধনৰ প্ৰয়োজন হয়, এই ধনখিনি ব্যয় কৰি প্ৰায় 35,770 ষ্টুডেণ্টক স্কুটি দি পেলাই এই ষ্টুডেণ্টসকলক স্কুললৈ কলেজলৈ যাবৰ কাৰণে যিখিনি সহায় কৰি দিলে, ইয়াৰ কাৰণে সেই ছাত্ৰ ছাত্ৰীখিনিৰ বহুত লাভ হ'ব। অকল কলেজলৈ যোৱাই নহয়, তেখেতসকলৰ পৰিয়ালৰো কিবা কাম কাজবিলাকতো এই স্কুটিটো সহায় হ'ব। গতিকে এই ডাঙৰ কাম, এই মহান কাম হাতত লোৱাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। মই ছাত্ৰ ছাত্ৰীক অনুৰোধ কৰিছোঁ যাতে স্কুটিটো পাইছে বুলি পেলাই হকে বিহকে এইটো চলাই পেলাই সময় নষ্ট নকৰে আৰু লগতে বহুত কেয়াৰফুলি চলাবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। কাৰণ সেই সময়ত যিটো বয়স থাকে তাত কেতিয়াবা বহুত বেছি স্পীডত গাড়ী চলাবলৈ মন যায়। এই কথাবিলাক অলপ যাতে লক্ষ্য ৰাখে আৰু বাইক চলোৱাৰ সময়ত, স্কুটি চলোৱাৰ সময়ত সদায় মনত ৰাখিব লাগে যে ইয়াৰ এটা স্পীড থাকে, এই স্পীডটো সদায় নিয়ন্ত্ৰণ কৰি চলাব লাগে যাতে ৰাস্তাত অইন গাড়ীবিলাকো যাতে অসুবিধা নহয় আৰু নিজে ছেফ হৈ চলিব পাৰে। যোৱা বছৰৰ পৰা আমি ছুপাৰ 50 আৰম্ভ কৰিছিলোঁ আৰু সিটোৰ পিছত আমি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত ছুপাৰ 50 হিচাপে ঘোষণা কৰিলোঁ। এই বছৰ আমি 50জন ল'ৰা ছোৱালী এটা এক্সাম লৈ পেলাই, টেষ্ট লৈ পেলাই তেখেতসকলক বাছনি কৰি দিল্লীলৈ UPSC কোচিঙৰ কাৰণে পঠাইছোঁ আৰু এটা 50জনীয়া টীম তেখেতসকলকো বাছনি কৰি APSCৰ কাৰণে গুৱাহাটীত পঠাইছোঁ আৰু 50জনীয়া এটা টীম তেখেতসকলক মেডিকেল কোচিঙৰ কাৰণে গুৱাহাটীলৈ এলেনত পঠাইছোঁ আৰু 50জনীয়া টীম কোকৰাঝাৰত আমাৰ ইঞ্জিনিয়াৰিঙৰ কাৰণে ইয়াত মানে কোচিং দিয়া হৈছে। আমাৰ অঞ্চলটোত শান্তি অহাৰ পিছত ছাত্ৰ ছাত্ৰী বহুত আগবাঢ়ি আহিছে আৰু এডুকেশ্যনৰ প্ৰতি যি এটা বেয়া এটা পৰিৱেশ আছিলে সেইটো দূৰ হৈ গ'ল। এতিয়া এডুকেশ্যনৰ কাৰণে, শিক্ষাৰ কাৰণে ভাল পৰিৱেশ এটা লাহে লাহে আহিছে। তো সেইকাৰণে ইমান বছৰ দশকৰ পৰা দশক ধৰি আমাৰ ছাত্ৰ ছাত্ৰীয়ে বঞ্চিত হৈ আছিলে, তেখেতসকলক এতিয়া আমি অতি শীঘ্ৰে কিছুমান সুবিধা আমি দিবলৈ বিচাৰিছোঁ। সেইকাৰণে এই সুবিধাৰ ভিতৰত UPSC, APSC, মেডিকেল আৰু ইঞ্জিনিয়াৰিং এই গোটেই কোচিংটো আমি BTRৰ 5টা ডিষ্ট্ৰিক্টতে আৰম্ভ কৰিবলৈ প্লেনিং কৰি আছোঁ আৰু ইয়াৰ লগতে ষ্টাফ চিলেকশ্যন আৰু বেলেগ বেলেগ যিবিলাক পৰীক্ষা হয়, যিবিলাক গ্ৰেজুৱেটে এটেম্প কৰিব পাৰে, যিসকলক মানে হায়াৰ ছেকেণ্ডাৰী পাছ কৰি এটেম্প কৰিব পাৰে, সেই কোচিংবিলাকো আমাৰ প্ৰত্যেকটো ছাব ডিভিজনত মাল্টিপাৰ্পাছ এটা কোচিং চেণ্টাৰ নিৰ্মাণ কৰি সেই ছাত্ৰ ছাত্ৰীসকলকো আমি সহায় কৰিবলৈ এটা পদক্ষেপ হাতত লৈছোঁ।